মূৰৰ পৰা গেলিছে নগাঁৱৰ স্বাস্থ্য বিভাগ। নগাঁও অসামৰিক চিকিৎসালয়ত আজব কাণ্ড। কন্যা নৱজাতকৰ পৰিৱৰ্তে পিতৃক গতালে মৃত পুত্ৰ সন্তান। বাৰে বাৰে হোৱা ভুলৰ পিছতো শিক্ষা নলয় চিকিৎসালয় কৰ্তৃপক্ষই। পুনৰ নগাঁৱৰ শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত সংঘটিত হ'ল আজব ঘটনা। উল্লেখ্য যে সোমবাৰে চিকিৎসালয়খনত এটি কন্যা সন্তান প্ৰসৱ কৰিছিল নগাঁৱৰ লাওগাঁৱৰ জিয়াবুৰ ৰহমানৰ পত্নী আফিয়া খাতুনে। কন্যা সন্তানটিক ICUত ভৰ্তি কৰিলে চিকিৎসালয় কৰ্তৃপক্ষই। কিন্তু মঙলবাৰে প্ৰসূতিগৰাকীক অব্যাহতি দিয়াৰ সময়তে সংঘটিত হ'ল এক আজব ঘটনা। কন্যা সন্তানৰ পৰিৱৰ্তে চিকিৎসালয় কৰ্তৃপক্ষই পিতৃ মাতৃৰ হাতত চমজাই দিলে এটি মৃত পুত্ৰ সন্তান। ঘটনাৰ বিৱৰণী শুনক আত্মীয়ৰ মুখেৰেই। ঘটনাটো কালি এটামান বজাত মোৰ ভনী হয় জন্ম দিছে এজন ছোৱালী সন্তান। ছোৱালী সন্তান জন্ম দিয়াৰ পিছত আমি ইয়াতে আছিলোঁ চবেই। তেতিয়া লগে লগে মই গৈছোঁ সেইটো ৰুমত, জন্ম পাইছে ৰুমত, বেডত পাইছে, 10 নম্বৰ ছিট আছিলে। ইয়াৰ পৰা ভিতৰত লৈ গ'ল। লৈ যোৱাৰ পিছত মই নিজে চাইছোঁ, তেনেকুৱা ওচৰত ৰৈ পেলাই মই চাইছোঁ ছোৱালী সন্তান হয়। মই সুধিছোঁ কি হয় এইটো, বাইদেৱে চাই পেলাই কৈছে আপোনালোকৰ এইটো ছোৱালী হয়। ঠিক আছে, আমাৰ এইটো ছোৱালী। তেতিয়া মই চাই মেলি 1 কেজি 600 গ্ৰাম ওজন হৈছে, 7 মাহত হৈছে, মানে 1 কেজি 600 গ্ৰাম হৈছে। কৈছে ICUত দিব লাগিব। তাৰপিছত ICUত দিলে। দিয়াৰ পিছত মই ঘৰত গুচি গ'লোঁ। এতিয়া তাৰপিছত কোনো প্ৰব্লেম নাই। আজি 12টা-1টামান বজাত যোৱাই ফোন মাৰিছে, কৈছে বোলে ছোৱালীটো ঢুকাল বোলে। মোক কৈছে ছোৱালীটো ঢুকাল। তেতিয়া মই পটাপট গ'লোঁ আপোনাৰ তাৰ যোৱাৰ ঘৰত গ'লোঁ। মোক কৈছে কাপোৰ কানি কিনি লৈ আহক, মাটি দিব লাগিব। তাৰপিছত মই গ'লোঁ কাপোৰ কানি কিনিবলৈ। তাৰপিছত লগে লগে আকৌ যোৱাই ফোন মাৰিছে, কৈছে চিভিলৰ পৰা ফোন আহিছে, মানে বস্তুটো ভুলত, মানে এইটো তাহাঁতৰ ভুলত, মানে বাচ্ছাটো আমাক ল'ৰা সন্তান দি দিছে, এইটো ভুলত গুচি আহিলে, গতিকে আপুনি জল্দি আহক। তাৰপিছত আমি ল'ৰা সন্তানটো লৈ আহি পেলাই চাইছোঁ আমাৰ ছোৱালীটো ICUত আছে আৰু আপোনাৰ ল'ৰাটো আপোনাৰ আমি সমজাই দিলোঁ, আমাৰ ছোৱালীটো এতিয়া বৰ্তমান ICUত সুস্থ আছে। তো গতিকে মই এইটো ক'ব বিচাৰোঁ যাতে দ্বিতীয়বাৰ মুকলিত যাতে আৰু এনেকুৱা মানসিক মানে শাস্তি নহয়, মানুহৰ হাৰাশাস্তি যাতে নহয়। আজি আমাৰ হৈছে, দ্বিতীয় দিন বেলেগ মানুহৰ হ'ব। যাতে এইটো বাচ্ছাটো চিল থাকে, চিল মাৰা থাকে, কোনটো বাচ্চা কাৰ এইটোতো তাহাঁতে চাব পাৰে, চাই মেলি দিব লাগে। আমাৰটো হ'ল ছোৱালী সন্তান আৰু এইটো গাৰ্জেণ্টৰ নাম আছে, চব হেৰি আছে। এনেকুৱা হোৱাৰ পিছত যাতে দ্বিতীয়বাৰ যাতে আৰু এনেকুৱা নহয়, এইটো আমি মানে অনুৰোধ কৰিছোঁ। যাতে এইটো বাইদেউটো আমিতো চিনি নাপাওঁ এতিয়া, খালি কোনজনী আছিলে ডিউটিত, এনেই মুখত দেখিলে চিনি পাম, নাম চাম নাজানো। নৰ্মেল হৈছিলে। ডক্টৰ আছিলে ইয়াতে আৰু আমাৰ বেডতে জন্ম হৈছিলে। 6 দিন আপোনাৰ 6 দিন 7 দিনমান আছিলে ইয়াতে। তাৰ 6-7 দিন পিছত ছোৱালী জন্ম সন্তান পাইছে। জন্মতে গম পাইছিল ল'ৰানে ছোৱালী? না, গম পাইছোঁ, মই নিজে চাইছোঁ, মই ওচৰত ৰৈ আছিলোঁ। বেলেগত নিয়া সময়ত তাহাঁতে এনেকুৱা মেৰিয়াই দিছে, সেইটো হিচাপতে মানে লৈ গুচি গ'ল। ঘৰততো আৰু চোৱা নাই, আমি তাত ঘৰত গৈ পেলাইও দেখা নাই। দৰ্শনা 1টা বজাত মোৰ ছোৱালী হৈছে। তো ছোৱালী হোৱাৰ পিছত মই ৰাতি ঘৰত গুচি গ'লোঁ। ছোৱালী হৈছে ভাল কথা, মই ঘৰত গুচি গ'লোঁ। মই ছোৱালীটো দেখা নাই, মানে আমাৰ হেৰি আকৌ বাইদেউ সুধিছোঁ, বাইদেউ কৈছে, আমাৰ দাদাও কৈছে যে ছোৱালী হৈছে। তাৰমানে সকালে ফোনতে কৈছে ছোৱালী হৈছে, ভাল হৈছে, 2টা ল'ৰা 1টা ছোৱালী হৈছে, ভাল কথা। তেতিয়া মই ঘৰত গুচি গ'লোঁ। ৰাতিপুৱা আহিছোঁ, মই ৰাতিপুৱা ইয়াত থাকোঁতে জানো যে ৰাতিপুৱা পূৰা ফুল মানুহ থাকে, ডক্টৰ সোমাই, এইবিলাক মাইকী মানুহ থাকে। ইয়াত যদি এটা মতা মানুহ সোমোৱাটো বিৰাট পাপ, হয়নে নহয়? মই তেতিয়া মানে গৈছোঁ যে কৈছে ডক্টৰ সোমাইছে, যাব নালাগে। মই চিৰিত বহি আছোঁ, বহি দেখি 11টা বজাত গৈছোঁ। যোৱাৰ লগে লগে মোক কৈ আছে যে এক কাম হৈছে। মই যে বাইদেউ এটা কথা নহয়, যেতিয়া সিহঁতে ইয়াত দুজনে কৈ আছে এটা বাচ্চাৰ ঢুকাল, মৰি গ'ল। তেতিয়া এটা বাচ্চাটো মৰি গ'ল, তেতিয়া মই মাত বোল কৰা নাই, বহি আছোঁ। তেতিয়া সেইটো মানুহটো গুচি গ'ল, তাৰমানে নাচবিলাক এটা নাচ গুচি গ'ল। তেতিয়া সেই মেইন নাচ যে তাক সুধিলোঁ, বাইদেউ এতিয়া আমাৰ বাচ্চাটো চাব পাৰিম? তোমাৰ নাম কি? জিয়াবুৰ ৰহমান। নহয়, এই তোমাৰ অজয়ৰ নাম কি? আফিয়া খাতুন। তেতিয়া দেখি কিনে আহা, মই ৰৈ আছোঁ। তেতিয়া কৈছে তোমাৰ বাচ্চাটো নাই, মৰি গ'ল। মৰি গৈছে যদি তেতিয়া মইতো এতিয়া চিন্তা লাগিবই, মোৰ বাচ্চা। মই সেইটো টাইমত আৰু কি ক'ব নোৱাৰিলোঁ। তেতিয়া মই ঘূৰি আছোঁ, পূৰা ঘূৰি আছোঁ যে কেনেকৈ কি কৰিব লাগে, কি কথা কৰি আছোঁ। তেতিয়া কাগজ পাতি কৰি সব মিলি এইখিনি কৰি চৰি তাৰপিছতে মই বাচ্চাটো লৈ ঘৰত গুচি গ'লোঁ।
বাচ্চাটো লৈ ঘৰত গুচি গ'লোঁ ঘৰত যাই এইটো টাইমতে বাইদেউ ফোন মাৰিছে বাইদেউ ফোন মাৰিছে জীয়াবোৰ নেকি এমতি হয় মই জীয়াবোৰ তোমাৰ বাচ্চাটো ইয়াত ৰৈ গ'ল ছোৱালী আৰু এই তাতে ল'ৰাটো গুচি গ'ল তেতিয়া মই চাইছোঁ ল'ৰা মোৰ তেতিয়া কৈছে হয়তো ল'ৰাইটো তুমি তোমাৰ বাচ্চাটো লৈ আহা সেইটো বাচ্চা লৈ আহা মই ঠিক আছে মই বাচ্চাটো লৈ আহিছোঁ আহি কিনে মই ইয়াত চমজাই দিছোঁ আজি কেইটা বজাত চমজাই দিছিল এতিয়া কিমান টাইমত এতিয়া আৰু কি ক'ম এই আপোনালোকে আহাৰ মই খিনি খেলে মোৰ খেলা ভৰ্তি কৰিছোঁ যাইকেলে ওপৰত চিটত বহাইছোঁ আৰু আপোনালোকে আহি পাইছে মই ওলাই গৈছোঁ যাই কিনে কিবা আনিব এতিয়া আপোনাৰ ছোৱালীজনৰ পৰা কি কৈছে ডক্টৰ পৰা কিন্তু একো কোৱা নাই মোৰ কাই পাইছে ভুল হৈছে বুলি কৈছে ভুল হৈছে না বাইদেউ কৈছে এইটো আপোনাৰ বাচ্চা নহয় এইটো ভুল হৈছে এটা আপোনাৰ বাচ্চা ইয়াত ৰৈ গৈছে না এইবিলাক কোৱা নাই মই এইটো কৈ আৰু পাপ হেৰি এতিয়া আপোনাৰ ছোৱালীজনী চমজাই দিলে নাই মোৰ ছোৱালী আইচিত আছে মোক দেখুৱাইছে কিন্তু অৱশেষত চিকিৎসালয় কৰ্তৃপক্ষই নিজৰ ভুল স্বীকাৰ কৰি মৃত পুত্ৰ সন্তানটি ঘূৰাই লৈ পুনৰ চমজাই দিয়ে সুস্থ অৱস্থাত থকা কন্যা সন্তানটি নগাঁও অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষৰ এনে কাণ্ড জ্ঞানহীন কৰ্মৰ বাবে পুনৰ জিলাখনত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰশ্ন উঠিছে কিয় বাৰে বাৰে হোৱা ভুলৰ পিছতো শিক্ষা নলয় চিকিৎসালয় কৰ্তৃপক্ষই উল্লেখ্য যে পূৰ্বেও চিকিৎসালয়খনত সংঘটিত হৈ আহিছে এনে বহুতো ঘটনা তথাপিও কাণ সাৰ নাই চিকিৎসালয় কৰ্তৃপক্ষৰ মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয় এতিয়া এনেদৰেই চলিছে ৰাজ্যৰ একাংশ চৰকাৰী চিকিৎসালয় এয়া ৰাজ্যৰ চৰকাৰী স্বাস্থ্য খণ্ডৰ উন্নয়নৰ নমুনা নেকি নগাঁৱৰ পৰা পৰিস্মিতা শইকীয়া ৰিপৰ্ট কাৰেণ্ট ট্ৰেন আছাম